চাপৰ ফলিবাৰীত চাঞ্চল্যকৰ ঘটনা। মুছলমান যুৱকে অপহৰণ কৰি লৈ গ'ল আদিবাসী যুৱতী। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে সোণামুখীৰ পৰা উদ্ধাৰ কৰে ছোৱালীজনে। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে যুৱকজনক। যুৱকজনৰ নাম মফিদুল ইছলাম, কালুবাৰীত ঘৰ বুলি জানিব পৰা গৈছে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আচাৰ ক্ষোভ আদিবাসী যুৱতীসমূহ আদিবাসী গাঁৱৰ আৰু বাগান অঞ্চলত সুৰক্ষিত নহয়। আদিবাসী যুৱতী লাভ জাহাদৰ কবলত পৰিছে। মফিদুল নামৰ যুৱকজনে প্ৰথমে আদিবাসী যুৱতীগৰাকীক ফেচবুকৰ জৰিয়তে ভয় ভাবুকি প্ৰদান কৰি উক্ত কাণ্ড সংগঠিত কৰাৰ অভিযোগ। যোৱা ২৬ তাৰিখ সোমবাৰ দিনা আমাৰ জনগোষ্ঠীৰ তাত ছোৱালী চাপৰ চাহ বাগিচা নম্বৰ লাইনৰ এজন ছোৱালী মফিদুল নামৰ ল'ৰা এজন, তেওঁ বহুত ধুৰন্ধৰ তেওঁ, আৰু তেওঁ এনেকুৱা ফেচবুকৰ জৰিয়তে তেওঁক এনেকুৱা প্ৰস্তাৱ দিছে আৰু দিয়াৰ কাৰণে তেওঁ ছোৱালীটো বাধ্য হোৱা হৈছে। আৰু তেনে ক'ব গ'লে এক প্ৰকাৰ এইটো লাভ জিহাদ বুলি ক'ব লাগিব, কাৰণ যেনেকে মানে প্ৰস্তাৱ দিছে ফেচবুকৰ জৰিয়তে তাক জিন্দাগীৰ পৰা চেছ কৰি দিম এনেকুৱা এটা প্ৰস্তাৱ দিছে। আৰু তেওঁ এনেকুৱা মানে ল'ৰাটো মফিদুল ইছলাম নামৰ ল'ৰাটো, আৰু তেওঁক ৰাতিপুৱা 10টাৰ পিছত তেওঁক অপহৰণ কৰি লৈ যায়, বিলাচীপাৰা অভিমুখে লৈ যায়। আৰু তেওঁক এদিনা তেওঁ তাত কেনেকৈ ৰাখে না গম নাপাওঁ, কিন্তু এনেকুৱা আমাৰ জনগোষ্ঠীটোৰ ওপৰত এনেকুৱা বেয়া নজৰ দিছে আৰু আমাৰ জনগোষ্ঠীটোৰ মানে চিন্তনীয় বিষয় হৈছে। আমি আদিবাসী ছাত্ৰ সন্থাৰ ফালে এইখিনি ক'ব বিচাৰিম যে এনেকুৱা এটা জনগোষ্ঠীক, আদিবাসী জনগোষ্ঠীক এনেকুৱা চকুৰে চাই আছে আৰু এনে লাভ জিহাদ হিচাপত ব্যৱহাৰ কৰি আছে। গতিকে আমি ধিক্কাৰ জনাম যে এনেকুৱা এটা বেলেগ জনগোষ্ঠীক টাৰ্গেট কৰি পেলাই তেওঁক এটা বেয়া প্ৰস্তাৱ দিব, বেয়া ধৰণৰ মানে অশ্লীল ভাষা কৰিব, বেয়া প্ৰস্তাৱ দিব। গতিকে আমি তেনেকুৱা হ'বলৈ নিদিওঁ। আৰু এনেকুৱা যদি ল'ৰাটোক বা এই মফিদুল ইছলাম যদি এই ক্ষেত্ৰত যদি বাচিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে আমি আদিবাসী ছাত্ৰ সন্থা পুলিচ প্ৰশাসনক আহ্বান জনাম আৰু আহ্বান কৰিম যে এনেকুৱা ল'ৰাটোক বা ল'ৰাজনক বিশেষ ব্যৱস্থা ল'বৰ কাৰণে বা জেল হাজতলৈ পঠাবৰ কাৰণে ব্যৱস্থা ল'ব লাগে। কাৰণ আমাৰ জনগোষ্ঠীটো এনেকুৱা পৰিস্থিতি, যিহেতু বাগান অঞ্চল আছে বা বস্তি গাঁও অঞ্চলত আছে, ছোৱালীবিলাকে আমাৰ সুৰক্ষিত নহয় এতিয়া। ব্যুৰো ৰিপৰ্ট, নেশ্যন ফাৰ্ষ্ট নিউজ, গুৱাহাটী।